কথা পাতিছে পইচা দিব লাগিব পইচা নিদিলে নাই কাম নহ'ব নহয় মই আৰু আগতীয়াকৈ পইচা খোজা নাই ফাৰ্ষ্ট টাইম মিনিমাম অলপ পইচা দি ৰাখক ডকুমেণ্টখিনি কাগজ পত্ৰখিনি দিয়ক ইয়াৰ পিছত বাকী যেতিয়া একেবাৰে তোমাৰ মেৰিট লিষ্টত নাম আহিব এপইণ্টমেণ্ট হ'ব তেতিয়া বাকী পইচা দিব লাগিব নহয় দেউতাই এনেকৈ কৈছিলে মানে আগতে কিমান দিব লাগিব পিছত কিমান দিব লাগিব সেইটো সুধিছিলে মানে দেউতাই যদি আগতীয়াকৈ বেছি পইচা দিব নালাগে 30,000-40,000 মান কিবা এটা দি দিয়ক 30,000-40,000 মান বাকী পইচাটো পিছত একদম এপইণ্টমেণ্ট হোৱাৰ পিছত ল'ম আপোনাক কিমান তাৰিখ মানত দিব লাগিব এইটোতো তুমি এইটো কিমান তাৰিখ বুলি কথা নাই এইটো যিমান সোনকালে পাৰা সিমান সোনকালে দিয়া কাৰণ এতিয়া ভেকেঞ্চি খালী আছে ভেকেঞ্চি যদি ফিল আপ হৈ যায় পিছতো তোমাৰ পৰা আমি পইচাটো ল'ব নোৱাৰিম না কামটো কৰি দিব নোৱাৰিলে পইচাটো লৈ লাভ নহ'ব নহয় এতিয়া মানে আপোনাক কি বেলেগত নহয় অকল ST বুলিহে আছে বেলেগ OBC MOBC আধাৰ ক্লাছবিলাকৰ বাকী চব মানে ফিল আপ হৈ গ'ল নহয় আপোনাক কেছ দিব লাগিব নে একাউণ্টত সেইটো তোমালোকৰ কথা কেছ পইচাটো দিলে মানে কি হয় ধৰা তোমালোকৰ হাততো একো এটা প্ৰুফ নাথাকে ধৰি লোৱা তুমি মোক পইচাটো আহি পিনি দি যাবা পিছত দি যোৱাৰ পিছত হাতে হাতে দি যাবা একো প্ৰুফ নাথাকে কিন্তু একাউণ্টত দিলে মানে তোমালোকৰ হাতত এটা প্ৰুফ থাকে যে এইটো একাউণ্টত কিমান তাৰিখে কিমান সময়ত কিমান বজাত কিমান টকা দিছিলে চবটো তোমালোকৰ ওচৰত এটা প্ৰুফ থাকি যায় বাকী তোমালোকৰ কথা